হাই বন্ধু বান্ধৱীসকল, আজি মই এখন চাদৰৰ দহি বটি আছোঁ। আজি মই দিনটো কি কৰোঁ আপোনালোকক দেখাই আছোঁ এটা সৰু ভিডিঅ'ৰ যোগেদি। এখন চাদৰৰ দহি বটিছোঁ। এইযোৰ পাটৰ কাপোৰ আছিল, কেনেকুৱা লাগিছে ক'বচোন কাপোৰযোৰ। এয়া দহি বটি উঠি এতিয়া মই ভাত বনাব আহিছোঁ। ভাত বনাই আছোঁ। এয়া আমাৰ ঘৰৰে বন্ধাকবি আলু ওলকবি চব্জি বনাম আৰু দালি বইল কৰিব দিছোঁ। এইফালে দালিখন বনাই দেখুৱাম মই আজি। দালিখন কেনেকৈ বনাওঁ চাই থাকিব। সৰু ল'ৰা ছোৱালীও খুৱাব পাৰিব, যোনবিলাক ল'ৰা ছোৱালীয়ে শাক পাচলি নাখায়। এয়া এতিয়া আমাৰ মিস্ত্ৰী লাগি আছে, ঘৰৰ কাম চলি আছে। মই চাহ দি লওঁ মিস্ত্ৰীকেইটাক, চাহ দিব আহিছোঁ। এয়া হেকিঙৰ কাম কৰি আছে, টাইলছ লগাব, হেকিং কৰি আছে আৰু একফালে লাইনৰ কাম কৰি আছে। লাইনৰ কাম কৰিছে। মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। পেজখন ফ'ল' কৰি দিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বগৰী, আমাৰ ঘৰৰ গছৰে বগৰী টাইলছ আনি থৈ দিছে দেউতাই। এতিয়া মই দালিখন বনাই, দালিৰ কাৰণে পালেং শাক আৰু বিলাহী কাটি লৈছোঁ। পালেং শাকটো আমাৰ ঘৰৰে হয়, কিন্তু পালেং শাক আৰু বিলাহীৰে দালি বনাম। এয়া কেৰাহীটো গৰম হ'ব পাৰিছে আৰু তেল দি পাঁচফোৰণ দিছোঁ। আজি বৃহস্পতিবাৰ, আমি একো নাখাওঁ, পিঁয়াজ চিয়াজ আদা নহৰু, অকল পাঁচফোৰণে দিছোঁ। ইয়াতে বিলাহীখিনি দি দিছোঁ। আপোনালোকে খালে পিঁয়াজ আদা নহৰু চব দিব পাৰে। মই অকল ফোৰণ দিছোঁ। দিয়াতে বিলাহীখিনি অলপ ভাজি লৈ পালেংখিনিও ভাজিব দিছোঁ। এইখিনি ভাজি লৈ ইয়াতে দালিটো চম্ভাৰ দি দিম। এতিয়া দালিটো বইল কৰিম। এইখিনি ভাজি গলি গ'ল। ইয়াতে এতিয়া মই দালিখিনি চম্ভাৰ মাৰি দিম। এয়া দালিখিনি দি দিলোঁ। এয়া মোৰ দালি হৈ গ'ল। এতিয়া মোৰ দুপৰীয়াৰ ভাত সাজ ৰেডি হ'ল। দালি চব্জি আৰু ভাজি। দুপৰীয়াৰ ভাত খাব লৈছোঁ। দালি চব্জি ভাজা, বিলাহী সানিছোঁ, দালিত দিছিলোঁ। এই ভাজা দেউতাৰ কাৰণে সাজি থৈ দিছোঁ। দুপৰীয়াৰ ভাত খাই ল'লোঁ। এতিয়া সন্ধিয়া ল'ৰাকেইটাই বোলে ভাত ভজা খায়। ভাতখিনি অলপ পাচলি দি পেলাই ভাজি দিছোঁ গধূলিৰ কাৰণে। ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই।